Hello everyone! কি খবৰ সকলোৰে? আশা কৰিছো সকলোৰে ভাল। আৰু মোৰ অন্য এটি ব্লগলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছো। আজি মই এটা বিশেষ বস্তু বনাবলৈ গৈ আছো, যিটো নেকি মানুহৰ বছৰকত এবাৰ প্ৰয়োজন হয়েই মানে। আৰু সেই বিশেষ বস্তুটো কি বলক চাওগে। আৰু সেই বিশেষ বস্তুটো হ'ল বাৰ্থডে কেক। মই আজি এটা বাৰ্থডে কেকৰ ৰেচিপি আপোনালোকৰ মাজত শ্বেয়াৰ কৰিব লৈছো, গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই যাব। মই আজি এটা আইচিং কেক বনাম আৰু তাৰ কাৰণে লৈছো 3টা কণী। বন্ধ কৰি দিম। কণীকেইটা এনেকৈ ভাঙি লৈছো। তাৰপিছত মই ব্লেন্ডাৰে দি ফেটি ল'ম। এতিয়া ফেটি লোৱা হৈ গ'ল আৰু দেখিছেনে কিমান ধুনীয়াকৈ ওপৰলৈ উঠি আহিছে। আৰু এনেকৈ কৰিব, তেতিয়া কেকটো পুৰা ধুনীয়া কোমল হয়, খাবলৈ ভাল লাগে। 2 মিনিট ফেটিলে হৈ যায়। মই এতিয়া কেকটো বনাবৰ কাৰণে 1 কাপ ময়দা লৈছোঁ আৰু 1 কাপতকৈ অকণমান কম চেনি লৈছোঁ। চেনিখিনি গুড়া কৰি লৈছোঁ মই। তাৰপৰা আৰু আধা কাপ ৰিফাইন লৈছোঁ। এইখিনি দি দিম। চেনিখিনি দিম আৰু ফেটি ল'ম। চেনিখিনি মিক্স কৰা হৈ গ'ল আৰু মই এতিয়া ইয়াত ৰিফাইনখিনি দি দিম। আৰু অকণ মিক্স কৰি দিম। আৰু এতিয়া মই ইয়াত দিম ময়দাখিনি। আৰু ইয়াতে মই এচামুচ বেকিং পাউডাৰ দি দিম। আধা আধা দেখা। আৰু এইখিনি মই এতিয়া লাহেকৈ মিক্স কৰি দিম। লাষ্টত কেকটো এনেকৈ ময়দাখিনি দিয়াৰ পিছত লাহে লাহে মিক্স কৰিব লাগে, নহ'লে কেকটো টান হৈ যায়। আৰু এয়া কেকখিনি ফেটা হৈ গ'ল। আৰু এয়া কেকৰ বেটাৰখিনি ৰেডি হৈ গৈছে। দেখিছেনে? এনেকৈ ৰিবনডালৰ নিচিনা তললৈ পৰি যোৱা কৰিব, তেতিয়া কেকখিনি ৰেডি হৈ গ'ল বুলি গম পাব। কেকটো বনাবৰ কাৰণে আৰু ইয়াত অলপ ৰিফাইন দি লৈছোঁ। বহুতে ময়দাও দি লয় বাৰু, ময়দা দিলেও ধুনীয়াকৈ লাগি নধৰে। আৰু ইয়াত মই এখন কাগজ দি দিম। মই এইখিনি দি দিছোঁ। এতিয়া বেটাৰখিনি বাতিটো এনেকৈ টেপটেপাই দিব, তেতিয়া ভাল হ'ব কেকটো। মই কেকটো কুকাৰতে বনাম বুলি ভাবিছোঁ আৰু তাৰ কাৰণে এনেকুৱাডাল ষ্টেণ্ড দি ল'ম। গৰম হৈ গ'ল আৰু এতিয়া মই ইয়াত বেটাৰখিনি বহাই ঢাকনিখন মাৰি দিম। আৰু মনত ৰাখিব, স্থিতিটো সদায় খোলা ৰাখিব দেই। গেছৰ ফ্লেমটো সদায় ল' কৰি ৰাখিব। 45 মিনিটৰ পিছত এয়া দেখিছেনে কেকটো ধুনীয়াকৈ সিজি গৈছে ভিতৰখন। আৰু দেখিছেনে ইয়াত অকণো লাগি অহা নাই। টুথপিকেৰেও আপুনি সুমিয়াব পাৰে। শুকানকৈ আহিলে সিজিলে বুলি ভাবিব আৰু কেকটো মই ঠাণ্ডা হ'বলৈ দিম আৰু এইখিনি সময়তে মই ক্ৰীমখিনি ফেটি লওঁগৈ।
মই এতিয়া ক্ৰীমখিনি ফেটি লওঁ আৰু মই ডিলাইটৰ ক্ৰীম ব্যৱহাৰ কৰিছোঁ। প্ৰথমতে আপোনালোকে মিডিয়াম স্পীডত অলপ ফেটি ল'ব। তেতিয়া যদি বৰফ হৈ থাকে ন, বৰফখিনি গলি যাব মানে। ফেটাৰ পিছত এতিয়া ব্লেণ্ডাৰটোৰ স্পীডটো বঢ়াই দিব। ক্ৰীমখিনি ফেটা হৈ গ'ল। এতিয়া কেকটো মই টাৰ্ণ টেবুলখনত উলিয়াই লৈছোঁ আৰু এতিয়া মই ছাইডটো অলপ কাটি দিম। কেকটো মই এনেকৈ দুটা ভাগত কাটি ল'ম। আপোনালোকে বিচাৰিলে তিনিটা ভাগতো কাটিব পাৰে। মই অকণমান চুগাৰ চিৰাপ বনাই লৈছিলোঁ আৰু ইয়াত অকণমানকৈ এনেকৈ দি দিব লাগে। তেতিয়া কেকটো খাবলৈ টেষ্টি হয় আৰু লগতে কোমল হয়। কেকটো ধুনীয়াকৈ চবতে দি দিব লাগিব। এইফালে ইটো ছাইডতো এনেকৈ দি দিব। মই এতিয়া ইয়াত ক্ৰীমখিনি দি দিম। এনেকৈ কেকৰ ওপৰত লাহেকৈ মই পাতলীয়া লেয়াৰ এটা দি দিছোঁ ক্ৰীমৰ, আৰু এই পিচটো ইয়াত দি দিম। মোৰ ক্ৰীমখিনি আনি থৈ দিয়া বহুত দিন হ'ল, সেইটো কাৰণে অকণমান বেয়া নিচিনা হৈছেগৈ ক্ৰীমখিনি। মানে কেতিয়াবা কাৰেণ্টটো অহা যোৱা কৰি থাকে ন, ফ্ৰিজত মানে এনি টাইম বৰফ হৈ থাকিব লাগে এইটো বস্তু। এনেকৈ মই গোটেই কেকটো ক্ৰীমখিনি লগাই ল'ম। মই এতিয়া এনেকৈ পাইপিং বেগ এটাত ক্ৰীমখিনি ভৰাই ল'ম। নজেল লগাই লৈছোঁ আৰু এনেকৈ প্ৰেছ কৰি মই এনেকৈ ফুল দিম। চিম্পলকৈ বনাম আৰু মই এনেকৈ গোটেই কেকটোতে ডিজাইন দি ল'ম। আৰু কেকটো বনাই ৰেডি হৈ গ'ল। মই বৰ বেছি ষ্টাইলত দিয়া নাই, চিম্পলকৈ থৈ দিলোঁ, ঘৰতে খাম যে। এতিয়া 4 ঘণ্টাৰ কাৰণে ফ্ৰিজত ৰাখিব লাগিব আৰু তাৰপিছত ধুনীয়াকৈ খাব পাৰে। আৰু এয়া মোৰ কেক। আৰু মোৰ ভিডিঅ'টো চাই যদি আপোনালোকে ভাল পালে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।